নমস্কাৰ, মোৰ নাম শ্ৰী কন্দৰ্প শৰ্মা, গাঁও নায়কপাৰা, দৰং অসম। মই 4 বছৰ ধৰি পাণৰ খেতি কৰি আছোঁ। 1 শাওনে ধান 3 শাওনে পাণ, এই কথাষাৰ সফল পাণ খেতিয়ক মাননীয় কন্দৰ্প শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰত চাওঁ বাৰু। তেওঁ নতুন নতুন পদ্ধতিৰে পাণ খেতি কৰি আছে, সেয়ে আজি এই ভিডিঅ'টোত এই পদ্ধতিবোৰ চাওঁ। হয়, মই প্ৰথমতে গুৱাহাটীত খেতিৰ ট্ৰেইনিং এটা লৈছিলোঁ, এমহীয়া। সেই খেতিটো মানে তাতেই শিকিছিলোঁ। তাৰপিছত মৰাণত গৈ আকৌ মই প্ৰেক্টিকেলি তাৰমানে শিকিলোঁ। তেওঁৰ নাম অজিত শইকীয়া। তেওঁৰ ঘৰত মই 3 দিন থাকিলোঁ। মাজে মাজে মানে মাহৰ মূৰত গৈছোঁ 2-3 দিন। গৈ তেনেকৈ শিকি মানে ভিডিঅ' কৰি শিকিছোঁ আৰু। তাৰপিছত মই নিজে প্ৰেক্টিকেল কৰি আজি 4 বছৰৰ পিছত এইখিনি পাইছোঁ। এতিয়া মই ভালকৈ বস্তুটো দেখুৱাই আছোঁ, চাওক আপোনালোকে। প্ৰথমতে এয়া পচা মেটেকা, প্ৰথমতে পচা মেটেকা দিছোঁ। তাৰপাছত এই শুকান পাত দিছোঁ। এইবিলাক শুকান পাতটো এতিয়া পচিয়ে গ'ল বাৰু। শুকান পাত দিছোঁ। তাৰপাছত মাটি আৰু কেঁচুসাৰ দুটা মিক্স কৰি এই পুলি বেগটো, এই পাণৰ পুলিটো যে, এইটো এনেকৈ কাটিছোঁ উলিয়াই এনেকৈ দি দিছোঁ। দি উঠি তাৰ চাৰিও চাইডত আকৌ গোবৰ আৰু শুকান গোবৰ, এই কেঁচুসাৰ আৰু গছৰ শুকান পাত দি উঠি অলপ মাটি দি পুতি থৈ দিছোঁ। দিয়াৰ পিছত এই এমাহ 2 মাহ 3 মাহ এনেকৈ গৈ এতিয়া ইমানখিনি হৈছেগৈ, 3 মাহ 4 মাহ মানৰ ভিতৰত। ইয়াত দেখা গৈছে তামোল গছ নাই, তামোল গছ নোহোৱাকৈ আপুনি কেনেকৈ পাণ খেতিটো কৰিছে? হয়, মই ইয়াতে অকল বাঁহ দিছোঁ। এনেকৈ বাঁহৰ খুঁটি বা ডাঙৰ বাঁহো দিব পাৰি, যাৰ যেনেকুৱা সুবিধা থাকে। খুঁটিৰেও কৰিব পাৰি। এনেকৈ প্ৰথমতে খুঁটিটো দিছোঁ। খুঁটিটো দি যেতিয়া অলপ ডাঙৰ হৈছে, তাৰপিছত এনেকুৱা বাঁহৰ মাৰি বা খুঁটা এনেকৈ পুতি দি তেনেকৈ কৰিছোঁ। আৰু ওপৰত এখন নেট লাগে। নেটখন হ'লে তাৰমানে শিলৰ কাৰণেও ছেফটি হয় আৰু ৰ'দৰ কাৰণেও ছেফটি হয়। আপুনি এজন সফল পাণ খেতিয়ক। আপুনি 4 বছৰে অতি কম মাটিত পাণ খেতি কৰি আছে। আপোনাৰ এই অভিজ্ঞতাৰ ফালৰ পৰা আমাক ক'বনে, ভালকৈ পাণ খেতি কৰিবলৈ কাৰণে কি কি বস্তুৰ প্ৰয়োজন হয়? পাণৰ কাৰণে ভাল লাগিব এই বীজটো। বীজ মানে কি, এতিয়া ইয়াৰ পুলি পোখাটো যেনিবা এইটো যিটো শিপা আছে, এই শিপা থকা মানে আগটো বা এই ডালটো লাগিব। এই ডালটো দুটা চাইডত এনেকৈ কাটিব লাগিব। ইফালে আধা ইঞ্চি, ওপৰ ফালে আধা ইঞ্চি কাটি উঠি এইটো হেৰি কৰিব লাগিব, ৰুট এই হৰমনত 1 ঘণ্টামান তিয়াই থ'ব লাগিব। বাল্টিত ৰুট হৰমনখিনি আমি হেৰি কৰি থওঁ, মানে গুলি থৈ উঠি তাতে তিয়াই থৈ 1 ঘণ্টাৰ পিছত বালিত বা এনেকুৱা আমি পুলি বেগ কৰি লওঁ। ইয়াতে তাৰমানে মাটি গোবৰ মিক্সিং আছে। গোবৰটো কম থাকে, বেছিকৈ থাকে ভাৰ্মি কম্পোষ্ট। এনেকৈ দি উঠি ইয়াতে এইটো দেখুৱাইছোঁ, এনেকৈ ইয়াতে আমি এইটো সোমাই থৈ দিওঁ। এনেকৈ দি মাটিটো টিপি দি দিওঁ। দি উঠি এইটো এমাহৰ পিছত ইয়াতে পুলিৰ পোখাবিলাক আহি যাব। তাৰপিছত যেতিয়া ডাঙৰ হ'ব, তেতিয়া আমি মাটিত বা এনেকুৱা পলি বেগত নিজে বনাই লৈছোঁ বাৰু। এই পলি বেগটোত হয়, প্ৰথমতে মই এতিয়া একদম কম দামতে এইটো কৰিছোঁ। এটা বস্তা লৈছোঁ, বস্তাটো 2টা মোৰ এই ফালি লৈছোঁ। দেখুৱালে ভাল আছে। হয়, তাৰপাছত বস্তাটোৰ তলিত প্ৰথমতে পচা এই মেটেকা দিছোঁ, শুকান পাত দিছোঁ, এইবিলাক পাত। তাৰপাছত মাটি আৰু হেৰি দিছোঁ, এইটো কি ভাৰ্মি কম্পোষ্ট দি মিলাই লৈছোঁ। লৈ পাণৰ পুলিটো, এই পুলিটো ইয়াতে মাজত দি দিছোঁ। দি উঠি তাৰ পাছত আকৌ শুকান পাত দিছোঁ। পলিবেগৰ এই যিবিলাক হেৰি থাকে, এই কি বুলি কয়, এই কি ভাৰ্মি কম্পোষ্ট আৰু কেঁচুসাৰ, গোবৰ, শুকান গোবৰ 2টা মিলাই অলপ অলপ দি তেনেকৈ মাটি দি দিছোঁ। দি উঠি আমি হেৰি দিছোঁ, আকৌ শুকান পাত দিছোঁ। দি উঠি এনেকৈ 4টা-5টামান তৰপ দি তেনেকৈ আমি এমাহমান ৰাখিছোঁ। ৰখাৰ পিছত এনেকুৱা হৈ গৈছে।
এই পাণজোপা যে এইজোপাৰ পাণৰ বয়স এতিয়া 2 বছৰ হৈছে। ইয়াৰ পৰা মই বহুত কাটিং কৰিছোঁ, প্ৰতি বছৰে কাটিং কৰিয়ে আছোঁ। আৰু ইয়াৰ পৰা মই বহুত বিক্ৰীও কৰিছোঁ। যিবিলাক পাণবিলাক ছিঙিব পৰা হৈছে, এইবিলাক এইখিনিতে ছিঙি এনেকৈ আমি একুৰি কৰি বিক্ৰী কৰোঁ। 400ৰ পৰা 600 টকা পৰ্যন্ত এতিয়া বিক্ৰী হৈ আছে। হয়, এইটো বেগতো মই এনেকৈ কৰিছোঁ। পদ্ধতি এটাই, ইয়াতো পচা জাবৰ, এই মেটেকা, তাৰপিছত কেঁচুসাৰ আৰু কলৰ সৰু সৰু টুকুৰা দিছোঁ। দি এনেকৈ এই হেৰিটো এইটো হয় এনেকৈ সুবিধা আৰু সুবিধাটো কি বাৰু আপুনি যে এনেকুৱা বেগত কৰিছে? হয়, ইয়াৰ সুবিধা এইটোৱে, এইটো য'তে ত'তে নিব পাৰি আৰু একদম কম খৰচতে হয়। এটা টাব কিনিব লাগিলে মানে 100 টকাৰ পৰা ভাল টাব হ'লে 100টো নাপায়েই, 200-300 টকা যাব। টাবটোৰে বহুতখিনি দাম যায়। কিন্তু এইটো বেগ মই 25 টকা কৰিয়ে বনাই আনিছোঁ আৰু এইটো বেগত ধৰি য'তে ত'তে নিব পাৰি। আৰু বানপানীৰ সময়ত এইটো বেগত তাৰমানে খেতি কৰিলে আৰু এটা সুবিধা হয়, আমাৰ ইয়াতে বানপানী উঠিলে তাৰমানে পটককৈ এইটো লৈ যাব পাৰি। কিন্তু মাটিত হ'লে অলপ অসুবিধা হয়। মাটিত হ'লেতো এইটো মৰি যাব, উঠাব নোৱাৰিলে যদি বানপানী হয়। কেতিয়াবা দুবিধা আৰু এইটো বেগত কৰিলে। ক'ত বিক্ৰী কৰে বাৰু? এইটো মোৰ 4খন ইয়াতে চিপাঝাৰতে আছে নাৰ্চাৰী। তেওঁলোকে লৈ গৈ বিভিন্ন ঠাইত দিয়ে আৰু এজনে নলবাৰীলৈকেও নিয়ে। ইফালে তেজপুৰলৈকেও যায়। তেওঁলোকে মানে ফ্লৰিকা বা হেৰিও বিক্ৰী কৰে, এই বিকে নাৰ্চাৰী। তেওঁলোকে নিয়ে আৰু 3খনমান আছে, তেওঁলোকেও তাৰমানে হেৰি কৰে, এই ফেৰি কৰে, গাড়ীতে লৈ যায়, বিক্ৰী কৰি থাকে। চাওক, এইটো আপোনালোকে চাওক, এইটো মই অকল বাঁহত কৰিছোঁ। বাঁহৰ এইডাল খুঁটিটোতে এতিয়া চাওক কিমান ডাঙৰ হৈছে পাণডাল, আৰু পাণবিলাক কি ডাঙৰ ডাঙৰ হৈছে। ভাত খাব পৰা পাতৰ সমানে হৈছে, কি ডাঙৰ ডাঙৰ। এয়া পাণ বিক্ৰী কৰি মানুহে ধুনীয়াকৈ চলি থাকিব পাৰে। মোৰ জীৱিকা এতিয়া এইটোৱেই হৈছে। হয়, এইটো মোৰ একদম প্ৰথম মাডাৰ প্লেন আছিল। এইটোৰ বয়স এতিয়া 6 বছৰ হৈছে। মই জনাত আপুনি শিক্ষক আছিলে। আপুনি শিক্ষকতাতে নিয়োজিত হৈ থকাৰ উপৰিও এই পাণ খেতি বা কৃষি কৰ্মতে নিয়োজিত হ'লে এই বিষয়ে 2 এষাৰ ক'ব নেকি? হয়, মই তাৰমানে শিক্ষকতাতকৈ মই পাণৰ খেতি কৰি বেছি ভাল পাইছোঁ। মানে পাণৰ খেতিৰে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰি। আৰু শিক্ষকতা কৰোঁতে বহুত ঠাইত মানে যাব লগা হয়, বহুত দূৰলৈ যাব লগা হয়। তেতিয়া তাৰমানে পৰিয়ালটোও তাৰমানে অসুবিধা হয় চাবৰ কাৰণে। আৰু মই এইটোত যথেষ্ট লাভো পাইছোঁ আৰু ধুনীয়াকৈ পৰিয়ালটো চলাইছোঁ। কিন্তু মোৰ মাটিও একদম কম, মাত্ৰ 1 কঠা অলপ কিবাহে বেছি হ'ব কিজানি। গতিকে এইখিনি মাটিতে খেতি কৰি মই ধুনীয়াকৈ পৰিয়ালটো চলাই আছোঁ। আপুনি যিহেতু এজন সফল পাণ খেতিয়ক, সেইবাবে আমাৰ যিসকলে নতুনকৈ পাণ খেতি কৰিব ওলাইছে বা পাণ খেতি কৰি আছে, তেওঁলোকলৈ আপুনি কি উপদেশ দিব? হয়, প্ৰত্যেকে তাৰমানে যদি এনেকৈ পাণ খেতি কৰে, মানে মোৰ দৰে বহুতেই মানে স্বাৱলম্বী হ'ব পাৰিব। আৰু যিহেতু প্ৰত্যেকৰে বহুত মাটি আছে আৰু কিছুমানৰ কম মাটি আছে, কম মাটি থাকিলেও তাৰমানে এনেকৈ পলি বেগ কৰি বা কম দামতে মানে কি টাব কিনি তেনেকৈ ঘৰতে অকণমান ঠাইতে কৰিব পাৰে। যিখিনি তাৰমানে আপুনি মানে ঘৰৰ কাৰণে হৈ যাব আৰু 2 এমুঠা বিক্ৰীও কৰিব পাৰিব। আজিকালি ল'ৰা বা ছোৱালীবিলাকে মানে আমাৰ গাঁৱৰ বা মানে ৰাজ্যৰ পৰা বাহিৰলৈ গৈ যিটো উপাৰ্জন কৰে, তাতকৈ যদি 1 কঠা বা অকণমান মাটি থাকে ঘৰতে, সেইখিনিতে যদি ধুনীয়াকৈ পাণৰ খেতি কৰিলে মোৰ দৰে 10-8 হাজাৰ টকা প্ৰতি মাহত ইনকাম কৰিব পাৰিব। প্ৰথমতে এইজোপাকে দেখুৱাইছোঁ। প্ৰথমতে এইজোপাত এৰি দিওঁ, মাটিটো খান্দি দেখুৱাইছোঁ। মেটেকা দিছোঁ প্ৰথম, পচা মেটেকা, তাৰপিছত ভাৰ্মি কম্প'ষ্ট আৰু এই সাৰযুক্ত মাটি, এইকেইটা মিলাই এই পাণৰ এইটো পোখাটো প্ৰথম ইয়াতে পুতি দিছোঁ। দি উঠি মাটিখিনি ধুনীয়াকৈ চপাই দিছোঁ। দি উঠি মাজে মাজে 3 দিন 2 দিনৰ মূৰে মূৰে মানে খৰালিৰ দিনত পানী দি থাকোঁ।
আৰু এইখিনি এতিয়া 8 মাহমান হৈছে বাৰু। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টি যদি আপোনালোকৰ চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে মোৰ ৰিচেণ্টলি ভিডিঅ'বোৰ আপোনালোকে পোনপটীয়াকৈ পাব পাৰে। আৰু কোনোবা সদাশয় ব্যক্তিয়ে যদি এই কে অল ৰেস্কিউ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে ধন্যবাদ।